The ultimate views of Assam. Assam View. নমস্কাৰ অসমীয়া মজালে আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই নৱজ্যোতি আৰম্ভ কৰিছো আজি অসমীয়া প্ৰতিবেদন প্ৰথমে চাওঁ আহক সংবাদ শীৰ্ষ অসম চৰকাৰৰ পৰিবহণ বিভাগে ধাৰ্য কৰিছে নতুন নিয়মাৱলী তিনিচুকীয়াৰ গুইজানত বানৰ তাণ্ডৱ হুজাই জিলাৰ লংকাৰ ভালুকমাৰীত উত্তেজনাময় পৰিস্থিতি তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত 15 নং ৱাৰ্ডৰ দুৰৱস্থা নগাঁৱত অসম চাহ মজদুৰ সংঘৰ অৱস্থান ধৰ্মঘট লাহৰীঘাটৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ তিনিচুকীয়া নপুখুৰী বাছস্থানৰ জৰাজীৰ্ণ ৰূপ এতিয়া প্ৰতিবেদন বিতংভাৱে অসম চৰকাৰৰ পৰিবহণ বিভাগে 2012 চনৰ 24 ফেব্ৰুৱাৰী আগৰ যান বাহনৰ ক্ষেত্ৰত আৰোপ কৰিছে এক নতুন নিয়মাৱলী চাওক এই প্ৰতিবেদনৰ জৰিয়তে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধিসূচনা নম্বৰ TMV/160/99/PT.I/2018 24 ফেব্ৰুৱাৰী 2012 মৰ্মে পৰিবহণ আয়ুক্তালয়ে CMVR 1989 সংশোধনী ঘটাই HSRP আঁচনিসমূহ যান বাহনসমূহত সংযোজন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে 2012 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিছে আৰু নতুন আৰু পুৰণি যান বাহনৰ ক্ষেত্ৰত HSRP সংযোজন কৰাটো বাধ্যতামূলক কৰিছে গতিকে সমূহ যান বাহনগৰাকীলৈ যুটীয়া পৰিবহণ আয়ুক্তই যিবিলাক যান বাহন 2012 চনৰ 24 ফেব্ৰুৱাৰীৰ আগত পঞ্জীয়ন কৰা হৈছে সেইসমূহ যান বাহন 2018 চনৰ 31 আগষ্টৰ আগতে HSRP সংযোজন কৰাৰ বাবে অনুৰোধ জনাইছে সেয়েহে সকলো যান বাহনগৰাকীলৈ জনায় যে HSRP সংযোজন কৰিবৰ বাবে সংশ্লিষ্ট জিলা পৰিবহণ বিষয়া কাৰ্যালয় নাইবা কৰ্তৃত্বপ্ৰাপ্ত অটোমোবাইল ডিলাৰৰ লগত যোগাযোগ কৰাৰ বাবে অন্যথা আইনমতে বিহিত ব্যৱস্থাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ডেস্ক ৰিপৰ্ট অসম ভিউ কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ডিব্ৰু নৈৰ পানী এক প্ৰতিবেদন বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ডিব্ৰু নৈৰ পানী ফলত গুইজানৰ বিভিন্ন অঞ্চলৰ ৰাইজে বানপানীৰ সন্মুখীন হ'ব লগা হৈছে গুইজানৰ বিভিন্ন ঠাইৰ লগতে গুইজান আৰক্ষীৰ থানাটো ভৰি পৰিছে বাঢ়নি পানী এনেদৰে পানী বাঢ়ি থাকিলে অতি সোনকালে সমগ্ৰ গুইজান বানপানীত বুৰ যাব সেয়া নিশ্চিত ডেস্ক ৰিপৰ্ট অসম ভিউ হুজাই জিলাৰ লংকাৰ ভালুকমাৰীত উত্তেজনাময় পৰিস্থিতি ভালুকমাৰীৰ প্ৰফেচাৰ কলনীৰ মদন দাসৰ ঘৰৰ মহিলাৰ হাতৰ পৰা সন্দেহযুক্ত যুৱকে কাঢ়ি নিলে এটি কন্যা সন্তান হুজাই জিলাৰ লংকাৰ ভালুকমাৰীত উত্তেজনাময় পৰিস্থিতি ভালুকমাৰী প্ৰফেচাৰ কলনীৰ মদন দাসৰ ঘৰৰ মহিলাৰ হাতৰ পৰা সন্দেহযুক্ত যুৱকে কাঢ়ি নিলে এটি কন্যা সন্তান ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে হাওৰাঘাটৰ পৰা কিছুদিন পূৰ্বে মদন দাসৰ ঘৰলৈ তেওঁ জোৱাৰী উমা দাসে নিজ ঘৰলৈ ফুৰিবলৈ আহিছিল সদায় দৰে নিজ পিতৃৰ গৃহৰ বাৰাণ্ডাত উমাই নিজৰ কন্যা সন্তানটিক বুকুতে লৈ উমলাই আছিল তেনেতে এজন অচিনাক্ত যুৱকে ঘৰৰ দৰ্জা খুলি ঘৰৰ ভিতৰলৈ সোমাই আহে আৰু মহিলাজনীৰ পৰা সন্তানটো নিবৰ বাবে টনা আজোৰা কৰে পিছত মহিলাগৰাকীয়ে যুৱকজনক সন্তানটো এৰি নিদিয়াত টনা আজোৰা কৰি অৱশেষত মহিলাগৰাকীৰ হাতৰ প্ৰহাৰ কৰি সন্তানটোলৈ ঘৰৰ পৰা ওলাই পথাৰৰ ফালে ৰাওনা হয় পাছত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰি যুৱকজনৰ পিছে পিছে দৌৰাত সন্তানটো ঘৰৰ পৰা 200 মিটাৰমান দূৰৰ পথাৰত পেলাই যুৱকজন পলায়ন কৰে আনহাতে আকৌ মহিলাগৰাকীৰ ভাষ্য অনুসৰি যুৱকজনৰ আছিল দীঘল চুলি আৰু হাততো আছিল কিবা পিন্ধা পিছত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে মই মোৰ ছোৱালীটোলৈ বাৰান্দাত উঠি আছিলোঁ কান্দি আছিলে লৈ মই ইয়াত খোজকাঢ়ি আছিলোঁ
মানুহ আহি ঘৰতো সোমাল বাৰিন্দাৰ দৰ্জাখন অকণমান খোলা আছিল নিজে খুলি কৈছে যে কেঁচুৱাটোক দিবলৈ আমিতো তাক চিনি নাপাওঁ মুখ পালে চাই আছিলোঁ তাৰপিছত মই মুখ চোৱাৰ পিছত এনেকে মুখটো বেকা কৰিছে তাৰপিছত দেখি চুলিকেইটা লম্বা আছে মই দেখি ভয় খাই গৈছোঁ কেইজন মানুহ আছিলে এজনে আছিলে মই পিছফালে গৈছিলোঁ যোৱাৰ পিছত আৰু সামনে আহিল মই পিছত যোৱাৰ পিছত এনেকে ধৰিছো মোৰ কেঁচুৱাটোক তাই হাতত মাৰিলে মাৰি হাতটো মোৰ ভৰি হাতেৰে এনেকে কিবা মাৰিলে মই ভালকে দেখা নাই মই ভয় খাই গৈছিলো তাৰপিছত তাই আমাৰ ছোৱালীটোক এনেকে মুখত ধৰি ছোৱালীটোক কোৰত লৈ এইফালে গুচি গ'ল মই পিছে কান্দি গৈছো মই চিঞৰিব মই পৰা নাই বেছি জোৰকে এই তাত গৈ চিঞৰিছো মোৰ মাক মাতিছে মোৰ ছোৱালী লৈ গৈ আছে মানুহজন চিনি পাইছে নেকি নাই চিনি পোৱা নাই কি বুলি ভাবিছে আপোনালোকে মই নাজানো মই ভয়তে বাহৰি গৈছো যে কি মোৰ ছোৱালী লৈ গৈ আছে মই এতিয়া পিছে দৌৰি গৈ আছো চুলি দীঘল আছিল ন খোপা ধৰা নেকি নাই এনে চুলিটো এনেকে আছিলে সামনে ফালে আহিছে এতিয়া দেখিছো আমি আৰু দেখা নাই অকলে আহিছে দৰ্জা ঠেলি সোমাই গৈছে অকমান খোলা আছিল পুৰা খুলি দিছে খুলি সোমাইছে তাৰপিছতে এই পথাৰত গৈছে গৈ মই কান্দিছো ইয়াৰ পৰা মানুহ ওলাইছে টৰ্চ মাৰিছে ছোৱালীটো হাত এনেকা থিয়ৰ পৰা পেলাই দিছে মোৰ ছোৱালী মই তাতে গৈ কুলত লৈ লৈছো কিমান সময় ঘটনা এইটো 8টা বাজিব নেকি না 8:30 ঘৰত আৰু মানুহ নাছিল জানো নাই মোৰ মা আছিলে লগৰ ঘৰত মাত্ৰ গৈছে মোৰ দাদা ঘৰত আছিল 5 মিনিট হোৱা নাই ঘৰৰ পৰা ওলাই গৈছে সোমাইছে তাৰপিছত কি হ'ল ইয়াত পেলাই গৈ থৈ গুচি গ'ল তাৰপিছতে দূৰত দেখিছো আৰু এটা আছে দুটা মানুহ দৌৰি গুচি গ'ল এইটোৱে দেখিছে মোৰ ছোৱালীক লৈ মই ঘৰত আহি গৈছো আচলতে আমি বজাৰত আছিলোঁ ইয়াৰ পৰা ভাইটি এটা ফোন কৰিছিলে ফোন কৰি কৈছিলে অমিত দা এনেকুৱা ঘটনা ইয়াত মানে মাৰ কোলৰ পৰা বাচ্চা এটাক লৈ পথাৰৰ ফালে দৌৰি গৈছিলে এজন মানুহে অচিনাক্ত মানুহে তেতিয়া মা পিছে দৌৰি গৈছে তেতিয়া মা চিঞৰ বাখৰ কৰাতে ওচৰ চুবুৰীয়া মানুহবিলাক কিছুমান ওলাই আহিছিলে টৰ্চ জ্বলা দেখি বাচ্চাটো তাতে পথাৰত পেলাই থৈ মানুহটো গুচি গ'ল আপোনালোকে কি সন্দেহ কৰে কোনোবা বাচ্চা কিডনেপাৰ হ'ব পাৰে বুলি সন্দেহ কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীক জনাইছে নেকি আৰক্ষীক এতিয়া বৰ্তমানে যি পৰিস্থিতি আছে তেনেকুৱা বাচ্চা কিডনেপাৰ বিষয়ে আমি জনালেও আমি বহুত কিবা চিন্তা কৰি জনাব লাগিব আৰু এতিয়ালৈকে আমি জনোৱা নাই যিহেতু মিডিয়াৰ মাধ্যমত যদি জানে ঠিক আছে কাৰণ এতিয়া আমি ফোন কৰিলে বেলেগ কিবা ইছ্যু লৈ আমাৰ ওপৰতে একশ্যন হ'ব পাৰে কাৰণ কেইদিনমান আগত আপোনাৰ কাৰ্বি আংলঙত যিটো ঘটনা হৈছে এতিয়া আপোনাৰ বাচ্চা অৰিজিনেলি কিডনেপ হ'লেও আমি এইটো পুলিচক ইনফৰ্ম কৰিবলৈ হ'লে আমি এশবাৰ চিন্তা কৰিব লাগিব তো বৰ্তমানে আমি ইনফৰ্ম এতিয়ালৈকে কৰা নাই প্ৰথমত মিডিয়াক জনাইছোঁ কথাখিনি তাৰপিছত মিডিয়াৰ মাধ্যমত যাতে প্ৰশাসনক যায় এইটোৱে আমি বিচাৰিছোঁ আৰু যদি তেনেকুৱা যদি বাচ্চা কিডনেপাৰ নাই বুলি পুলিচে দাবী কৰিছে আৰু এইবিলাক মানে এটা অন্ধবিশ্বাস বুলি কৈ আছে তেনেহ'লে আজিৰ ঘটনাটো তেখেতসকলে কি ভাবিব যদি তেখেতসকলে এই বস্তুটো লৈ অলপ ইনভেষ্টিগেশ্যন কৰে আমি ৰাইজ উপকৃত হ'ম যোৱাকালি ৰাতি 8:30 মান বজাত আমাৰ শ্ৰীলংকা থানা সীমান্ত ইন্সপেক্টৰ সীমান্ত শৰ্মা একেটা গম পালে যে তাত এই আপোনাৰ ভালুকমাৰী প্ৰফেচাৰ কলনী বুলি কয় তো আপোনাৰ লংকা থানাৰ আণ্ডাৰত তাত মানে এটা ল'ৰাই উমা দাস বুলি উমা দাসৰ ছোৱালী 2 বছৰ 1 মাহ এই ছোৱালীজনীক অপহৰণ কৰি লৈ গৈ পেলাই ৰাস্তাত পেলাই থৈ গৈছে বুলি কৈ তেনেকৈ খবৰ এটা দিলে লগে লগে আমাৰ ওচি গৈ পেলাই এইটো তদন্ত কৰিলে তদন্ত কৰোঁতে গম পালে যে তাই হাওড়াঘাট চুতলমাৰীত এটা ল'ৰাৰ লগত বিয়া হৈছিলে এই ল'ৰাটো কেৰেলাত মিস্ত্ৰী হিচাপত কাম কৰি থাকে সেইটোৰ কাৰণে মেক্সিমাম তেওঁ মা বাপেকৰ ঘৰত থাকোঁতে খালি কি হ'ল বাই দি টাইম 8:30 মান বজাত জাষ্ট তাৰ মাকে ওচৰৰ ঘৰতে জাষ্ট 2-3 মিনিটমান আগতে গৈছে বুলি ক'লে তাৰ ভাই ককাই 2জন আছে তেওঁলোকেও 2 মিনিটমান আগতে ঘৰৰ পৰা অলপ বাহিৰত ওলাই গৈছে বুলি ক'লে তেতিয়া লাইট নাছিলে সেইটো কাৰণে এইখিনি টাইমতে এটা ল'ৰা আহি পেলাই এই তাৰ উমা দাস এইটো ভিক্টিমৰ মা তাক মাতি পেলাই তাৰ বাচ্চাটো মইনা বুলি কয় তো মইনা তুমি আহা বুলি কৈছে ডেট মিনছ এইটো ভালকৈ জানি আৰু ইয়াত কোন আছে কি নাই কোনে কোনফালে গৈছে এইটো অবজাৰ্ভ কৰি আছিলে তো নিশ্চয় কোনোবা ওচৰা-ওচৰি হ'ব লাগিব কাৰণ বা চিনাকি হ'ব লাগিব সেইটো কাৰণে ভালকৈ কৈছে যে তুমি আহা তেনেকৈ হেৰি কৰোঁতে তাইও ছোৱালীজনীও গুচি গৈছে তাৰ লগত গুচি গৈ পেলাই যেতিয়া দেখিলে যে মাকে দেখিলে যে তোৰ ছোৱালীটো লৈ গৈ আছে তো বাই দি টাইম তাই চিঙৰ বাখৰ কৰোঁতে অলপ দূৰত গৈ পেলাই তাক এৰি পেলাই গুচি মই জাষ্ট ঘৰৰ পৰা ওলাই গৈছিলোঁ
তেতিয়া সেইখিনি সময়তে ঘৰৰ পৰা চিঞৰ বাখৰ শুনা পাইছোঁ। ঘৰতে মই গম পাইছোঁ যে আমাৰ ভণ্টিজনী কেঁচুৱা আছে, কেঁচুৱাজনী লৈ কোনোবা অচিনাকি মানুহ এজনে লৈ গুচি গৈছে। তেতিয়া হাই হুলস্থুল কৰাৰ পিছত তাই পিছে পিছে দৌৰি গৈছে। ওচৰ চুবুৰীয়া মানুহ দুজন ওলাওঁতে মানে তেতিয়া মানুহৰ তাইক ওচৰ পৰা হালা হুলস্থুলত কেঁচুৱাজনক প্ৰায় ঘৰৰ পৰা অকণমান দূৰত আঁতৰত নি থৈ গুচি গ'ল। তেতিয়া আমি চাৰিওফালে গৈ চাৰিওফালে অলপ মানুহ আহিছে, আহি চবে গৈ বিচাৰিছোঁ, টৰ্চ মাৰি দেখিছোঁ, জংঘল চংঘল দেখিছোঁ, ক'তো পোৱা নাই। কোনে নিছে বুলি ভাবে আপোনালোকে? কোনে নিছে বুলি ভাবে এতিয়াতো ধৰা নেকি বাৰু? তেনেকুৱাতো ক'ব নোৱাৰে, কিন্তু হ'লেও ঘৰৰ পৰা অচিনাকি মানুহ এজনে ছোৱালীজনীক মাকৰ কোচৰ পৰা লৈ গুচি দিয়েতো চিন্তা কৰাৰ বিষয়। লংকাৰ পৰা জিতুমণি শইকীয়া, অসম ভিউ। তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত 15 নং ৱাৰ্ডৰ দুৰৱস্থা, বাট পথৰ পৰা আদি কৰি নলা নৰ্দমালৈকে সকলো দিশৰ পৰাই জীয়াতু ভুগিছে উক্ত ৱাৰ্ডটোৰ বাসিন্দাসকলে। তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত 15 নম্বৰ ৱাৰ্ডৰ দুৰৱস্থা, বাট পথৰ পৰা আদি কৰি নলা নৰ্দমালৈকে সকলো দিশৰ পৰাই জীয়াতু ভুগিছে উক্ত ৱাৰ্ডটোৰ বাসিন্দাসকলে। জৰাজীৰ্ণ পথেৰে অহা যোৱা কৰোঁতে বহু সমস্যাত ভুগে বাসিন্দাসকল। এই ৱাৰ্ডটোৰ ৱাৰ্ড কমিছনাৰজনে চৰম অৱহেলা কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে। নলা নৰ্দমা চাফ চিকুণ নকৰাত এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে উক্ত অঞ্চলত। নলা নৰ্দমাসমূহত উপচি পৰে জাবৰৰ দমে। कि हम लोग का ड्रेनेज सिस्टम एकदम खराब हो गया है, उसकी वजह से रास्ता हमेशा खराब हो जाता है। ठीक है, ड्रेनेज सिस्टम पूरा ही खराब है। वो जब तक ठीक नहीं होगा हम लोग रास्ता जितना बार भी बनेगा वो खराब होना ही होगा। आते हैं चले जाते हैं, उनका जो ड्यूटी है पूरा करके चले जाते हैं। कितना नंबर वार्ड है आपका? 15 नंबर वार्ड है। काम होता है? काम ऐसा कोई तो काम बड़ा काम तो नहीं होता है इधर, लेकिन ये ड्रेनेज वगैरह का थोड़ा बहुत बस वही होता है, और कुछ तो बड़ा पिछले ने एक बार पहले किया था, 2 बार किया था, लेकिन उसका कोई सुनवाई तो नहीं है अभी तक। बहुत सारा जैसे हम लोग गांव में आदमी चाहता है कि रास्ता ना लाइन, और वार्ड कमिश्नर से आदमी कुछ अच्छा नहीं करता। लाइट तो है मोटा मोटी डिजिटल का, रास्ता देख लो आप, नाला देख लो आप, स्कूल जा नहीं सकता है। एक स्कूटी में अगर बच्चा लग जाता है तो स्कूल रिटर्न जाना पड़ता है, स्कूटी गिर जाता है। बच्चा को सबसे ज़्यादा तकलीफ है, बूढ़ पुरानी है तो हिल नहीं सकता है। मंदिर मस्जिद जाने का आदमी का रास्ता आप लोग देख रहे कैसा है, नाला देखिए। नया सरकार तो क्या बोलेगा, पहले वाला था हम लोग सोचा ये अच्छा करेगा, बाद वाला तो दिख रहा है कि पहले वाला से भी खतरनाक है। अभी तो पहले वाला तो अभी वाला तो अनिल दास है। पहले का कौन था? पहले का समीरा दास था। अभी अनिल दास कुछ काम कर रहा है क्या? बस आप लोगों की नजर सामने है, बोलने का क्या दरकार, आप लोग आप देख ही रहे, परेशानी आप लोगों की नजर सामने है, पूरा परेशान है, क्या नहीं है देखिए, क्या हम लोग के पास। डेस्क रिपोर्ट, অসম ভিউ। অসমীয়া প্ৰতিবেদনৰ এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত আৰু আছে প্ৰতিবেদন, চাই থাকিব অসম ভিউ। AM Motors, गट्टीकुल सेविंग फुल, महिंद्रा फर्स्ट चॉइस सर्विसेज वर्कशॉप में आए और पाए बेहतरीन ऑफर। इंजन ऑयल बदले सिर्फ 555 रुपए में। हमारे यहाँ उपलब्ध है 3D फुल स्क्रीन अलाइनमेंट मशीन, ऑटोमेटिक ग्राउंड वॉशिंग मशीन, कार पेंटिंग एंड डेंटिंग, पेनलिंग बोर्ड एंड हीट चेम्बर, हाई क्वालिटी डेंटिंग लिफ्ट फैसिलिटीज, genuine parts of all cars, Apollo tires and Amron batteries available, insurance renewal for all vehicles and bikes, highly trained technicians, fast and easy document processing, home pickup and dropping facilities available, swipe machine facilities are available, 9:30 am to 6:30 pm. Conditions apply, parts, consumables and taxes extra. ऑफर वैलिड टिल 31 मई 2018। हमारा पता है AM मोटर्स, गणपत रॉय राशिवासिया हाई स्कूल, माकुम रोड, तिनसुकिया। कॉन्टैक्ट नंबर महिंद्रा फर्स्ट चॉइस एनी कार सर्विस, गट्टीकुल सेविंग्स फुल, महिंद्रा फर्स्ट चॉइस सर्विसेज वर्कशॉप में आए और पाए बेहतरीन ऑफर। इंजन ऑयल बदले सिर्फ 555 रुपए में। गोल्ड पॉइंट, स्वर्ण अलंकार एकमात्र भरोसा गोल्ड पॉइंट। आमार यात पाब 100% खाटी सोणर विभिन्न धৰণৰ स्वर्ण अलंकार। आमार বিশ্বাসযোগ্য प्रतिष्ठान गोल्ड पॉइंट।
আমাৰ ঠিকনা গোল্ড পইণ্ট স্বৰ্ণ অলংকাৰ নিৰ্মাতা আৰু বিক্ৰেতা মাদ্ৰাছা কমপ্লেক্স পুলিচ পইণ্ট চাৰিআলি ৰাঙাগড়া পথ তিনিচুকীয়া আমাৰ ফোন নম্বৰটি হৈছে 0374235168 আমাৰ ইমেইল আইডিটো হৈছে goldpointindia@gmail.com গোল্ড পইণ্ট বিশ্বাস আস্থা আত্মসন্তুষ্টি আৰু পৰম্পৰাৰ এটি নাম बजाज फाइनसर्व के सहयोग से ट्रेडको से आपको मिलेगी LED टीवी, फ्रिज, रेफ्रिजरेटर, मोबाइल, कूलर, वॉशिंग मशीन, इन्वर्टर, AC, माइक्रोवेव, लैपटॉप व कैमरा और कई सारे इलेक्ट्रॉनिक्स गुड्स। तो देर न करें, जल्द आए ट्रेडको। हमारा पता है ट्रेडको, शॉप नंबर 112, फर्स्ट फ्लोर, नियर ओप्पो सर्विस सेंटर, TDS सेंट्रल प्लाजा, 80 रोड, तिनसुकिया 786125। कॉन्टैक्ट नंबर 0374-233-0136 और 9401-010096। গাড়ীখন বৰ বেয়াকৈ বুকাত সোমাল দেখিছা তোমালোকে মোক হেল্প এটা কৰিব পাৰিবা নোৱাৰা যদি তোমালোকে মোক হেল্প কৰা মই তোমালোকক অভিনৱৰ বিস্কিট দিম লাগিবনে প্ৰতি পৰে 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 নতুনৰ ওকে 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 তোমালোকক মই অভিনৱৰ বিস্কিট দিলো তোমালোকে এতিয়া মোক হেল্প কৰা মই গাড়ীত বহিছো জীৱন ৰঙীন ৰঙীন অভিনৱৰ বিস্কিট খাওক আৰু সোৱাদৰ আমেজ লওক বিৰতিৰ পাছত পুনৰ স্বাগতম আগবাঢ়িছো পৰৱৰ্তী প্ৰতিবেদনলৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবী নগাঁৱৰ কণ্ডলীত অসম চাহ মজদুৰ সংঘই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত নগাঁও কণ্ডলীত অসম চাহ মজদুৰ সংঘই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কণ্ডলীৰ আকাশ বঁটা উত্তপ্ত কৰি তোলে আন্দোলনকাৰীসকলে অতি শীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যা সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে অসম চাহ মজদুৰ সংঘই লগতে বাগিচা কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ আটাইকেইটা বাগিচা চাহ শ্ৰমিক ৰাইজে আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে আজি আমি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ আৰু ইয়াৰ পৰা আমি চৰকাৰক আমি শুকাই দিব বিচাৰিছোঁ আজি 7 মাহ হৈ গ'ল শ্ৰমিকৰ আজি 137 টকা হাজিৰাত কেনে কষ্ট যে চলি আছে সেইখিনি চৰকাৰে অকণ বুজক জানক নহ'লে আমি ইয়াৰ দ্বিতীয় পৰ্যায়ত আমি কিন্তু অসমৰ সকলো শ্ৰমিক ৰাইজে হাতত কাঁহী পাতিলে আমি ৰাজপথত ওলাই একদম ডিছপ্ল'লৈকে আমি যাত্ৰা কৰিম আপোনালোকৰ দাবীসমূহ কি কি আমাৰ দাবী শ্ৰমিকৰ মজুৰি অতি সোনকালে বৃদ্ধি কৰিব লাগে নগাঁৱৰ পৰা দেৱব্ৰত বৰা অসম ভিউ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গড়কাপ্তানি পথত ৰাইজৰ প্ৰতিবাদ নাও ভূৰ চলাই পথৰ মাজতে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ এই দৃশ্য মৰিগাঁও জিলাৰ উত্তৰাঞ্চল লাহৰীঘাটৰ ভুৰাগাঁও নগাঁও সংযোগী একমাত্ৰ গড়কাপ্তানি পথৰ এয়া দেখাত পথ নহয় যেন এক প্ৰকাণ্ড পুখুৰীহে লাহৰীঘাটৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল এই গড়কাপ্তানি পথছোৱাই দীৰ্ঘদিন ধৰি জলাকলা খুৱাই আহিছে লাহৰীঘাটৰ ৰাইজক নিতৌ এই পথছোৱাই পথচাৰীক যাতায়াতৰ বাবে জীয়াতু ভুগি মাৰিছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ব্যৱসায়ী আৰু পথচাৰীসকলক কি কংগ্ৰেছ কি অগপ কি বিজেপি কোনো এখন চৰকাৰে যেন কৃপা দৃষ্টি নপৰিল লাহৰীঘাটৰ এই পথছোৱাৰ ওপৰত
লাহৰীঘাটৰ সহজ সৰল ৰাইজে ডাক্তৰ নজৰুল ইছলামক একেৰাহে 5 বাৰকৈ বিধানসভালৈ নিৰ্বাচিত কৰি পঠালে আৰু 3 বাৰকৈ কেবিনেট মন্ত্ৰী হল। তাৰ পিছতো লাহৰীঘাটবাসীৰ দুৰৱস্থা দূৰ নহল। পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজপাট দখল কৰা পৰিৱৰ্তনগামী চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ এই জৰাজীৰ্ণ পথৰ ওপৰেদি যেতিয়া পাৰ হৈ গৈছিল তেতিয়া লাহৰীঘাটৰ ৰাইজে উপলব্ধি কৰিছিল এইবাৰ চাগে লাহৰীঘাটবাসীৰ সমস্যাৰ সমাধান হ'ব। কিন্তু সেয়া বাস্তৱত ৰূপায়িত নহল। সেয়েহে বুধবাৰে ৰাইজে অতিষ্ঠ হয় গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে পথৰ মাজতেই নৌকা ভূৰ চলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ মেৰামতিৰ পথৰ ৰাস্তাঘাটৰ কণ্ডিশ্যন একেবাৰে বেয়া আৰু এই সমস্যাটো টেঙাগুৰি লাহৰীঘাট আৰু মইৰাবাৰী ৰাইজৰ আজি নতুন নহয়। 15টা বছৰ ধৰি লাহৰীঘাটৰ টেঙাগুৰিৰ মইৰাবাৰী ৰাইজে ভুগিছে। এই 15টা বছৰৰ ভিতৰত কেইবাটাও ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিল, কিন্তু তেওঁলোকে এই সমস্যাটো সমাধান নকৰিলে। এই 15টা বছৰৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গা নলৰিলে এই 15টা বছৰ ভিতৰত যে চৰকাৰ গঠন এইবোৰ কি ক'ম চাক, বহুত দুখৰ কথা যে জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু বৰ্তমান চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহি তেওঁলোকে নিজে চাই গৈছে লাহৰীঘাটৰ টেঙাগুৰিৰ কণ্ডিশ্যন। চোৱাৰ পাছতো তেওঁলোকে নকৰিলে। আল্টিমেটলি মানে কি, তেওঁলোক ৰাইজক ভেকু ভাওনা দিছে। তেওঁলোকে ৰাইজৰ সমস্যাটো সমাধান কৰিলেতো ৰাজনৈতিক দলৰ কি, ৰাইজৰটো সমস্যাটো যদি সমাধান হৈ যায় তেনেহ'লেতো ৰাইজক ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে চাগে তেওঁলোকে ৰাইজক ব্যৱহাৰ কৰিবলৈ এই ৰাইজৰ সমস্যাটো সমাধান। লাহৰীঘাটৰ পৰা শামিমুল ইছলাম, অসম ভিউ। তিনিচুকীয়া নপুখুৰীস্থিত বাছস্থানৰ জৰাজীৰ্ণ ৰূপ, বাছ চালকসকলে জীয়াতু ভুগিছে উক্ত বাছস্থানৰ পৰা। চাওক এই প্ৰতিবেদন। তিনিচুকীয়া নপুখুৰীস্থিত বাছ আস্থানৰ জৰাজীৰ্ণ ৰূপ, বাছ চালকসকলে জীয়াতু ভুগি আহিছে উক্ত বাছ আস্থানৰ পৰা। প্ৰতিদিনে বাছ ৰখোৱাৰ বাবদ চালকসকলে ভৰিব লাগে 20 টকা। তাৰ পাছতো বাছ আস্থানৰ পৰা জীয়াতু ভুগিছে চালকসকলে। বাছসমূহ ৰখোৱা ঠাইত দ গাঁত, ফলত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হয় চালকসকলে। চালকৰ অভিযোগ যে প্ৰতিদিনে বাছ ৰখোৱাৰ বাবদ 20 টকাকৈ দিয়াৰ পাছতো ভালদৰে নিৰ্মাণ কৰি নিদিয়ে বাছ আস্থানৰ কৰ্তৃপক্ষই। কাৰণ হাৰ নাই কাৰোৰে। পাৰ্কিং চাইকেল দিয়া দি হয়, আমিতো কোনো পইচা দিলে কোনো মানা নকৰে, চবতে পইচা দিয়ে। দিয়াৰ পিছতো ৰাস্তা পদূলি নকৰে, ষ্টেণ্ডটো নবনায়। কি কৰিব, আমি এনেকৈ চলাই আছোঁ আৰু পইচাটো আমাৰ পৰা লৈ অসুবিধা হৈছে। অসুবিধাটো মানে জানে আৰু গাড়ী ঘোঁৰা চলালে পেচেঞ্জাৰ ডিষ্টাৰ্ব দিয়ে। পাৰ্কিং কিমান কে দিয়ে? 20 টকা ডেইলি। আপোনালোকে মিউনিচিপালিটি পইচা লয়। গাঁতবিলাকত পানী হৈছে দেখিয়ে নাপাওঁ, গাড়ী চকা সোমাই যায়, গাড়ী চুট পাতি ভাগি থাকে, মালিকে গালি দিয়ে। ৰিক্সি হৈ যায় গাড়ী কাৰণে। ৰিক্সত মানে ৰিক্সে আৰু আপোনালোকে জানে আৰু এক্সিডেণ্ট হোৱাৰ ভয় আছে। এক্সিডেণ্ট হৈ গ'লতো ভয় আৰু দেখিছে ৰাস্তা বুলি ইফালে ইফালে গাড়ী অহা যোৱা কৰিছে। এইটো কি ষ্টেণ্ড হয়? এইটো নপুখুৰী বাছ ষ্টেণ্ড। ডেস্ক ৰিপৰ্ট, অসম ভিউ। এয়াই আছিল আজি অসম ভিউৰ অসমীয়া প্ৰতিবেদন। প্ৰতিবেদন শেষ হোৱাৰ পূৰ্বে পুনৰ চাওঁ আহক সংবাদ শীৰ্ষ। অসম চৰকাৰৰ পৰিবহণ বিভাগে ধাৰ্য কৰিছে নতুন নিয়মাৱলী। তিনিচুকীয়াৰ গুইজানত বানৰ তাণ্ডৱ। হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত উত্তেজনাময় পৰিস্থিতি। তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত 15 নং ৱাৰ্ডৰ দুৰৱস্থা। নগাঁৱত অসম চাহ মজদুৰ সংঘৰ অৱস্থান ধৰ্মঘট। লাহৰীঘাটৰ ৰাইজত তীব্ৰ প্ৰতিবাদ। তিনিচুকীয়া নপুখুৰী বাছস্থানৰ জৰাজীৰ্ণ ৰূপ। আৰু ইয়াৰ লগে লগে অসম ভিউ মজিয়াৰ পৰা মই নৱজ্যোতি বিদায় লৈছোঁ। নিৰ্ভীক, সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদৰ বাবে চাই থাকিব অসম ভিউ। নমস্কাৰ।
The ultimate views of Assam. Assam View.